স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি মই ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো হৈছে ঔটেঙাৰ এখন জ্বলা মিঠা টেঙা ভাজি। এই ঔটেঙা 4টা লৈছোঁ মই। ঔটেঙা 4টা টুকুৰা কৰি মই মাজৰ বীজটো উলিয়াই লৈছোঁ আৰু ভাল ধৰণে 2-3 বাৰকৈ ধুই মই টুকুৰা কৰি ল'ম। দীঘল ধৰণে কাটিছোঁ মই। আপোনালোকে যেনেকুৱা ইচ্ছা তেনেধৰণে কাটিব পাৰে। এয়া মই দীঘলকৈ কাটি লৈছোঁ, পাতল কৰি। এতিয়া কটা হৈ গ'ল। এতিয়া মই গেছটো জ্বলাই কেৰাহী এখন পাতি তাত পানী দি দিছোঁ। তাতে মই এইখিনি বইল হ'বলৈ দিম, যাতে ভাল ধৰণে সিজে। ভাল ধৰণে সিজিব লাগিব। তাতে মই হালধি অকণমান আৰু নিমখ অলপমান দি দিছোঁ। ভাল ধৰণে সিজিবলৈ দিম। এতিয়া এয়া সিজি গৈছে। এতিয়া মই চাওঁচোন সিজিছেনে নাই। এয়া চাওকচোন সিজি গৈছে। এনেকুৱা সময়তে নমাই দিব লাগে, ইয়াতকৈ বেছি সিজিব নালাগে। মই এইখিনি উলিয়াই লৈছোঁ। পানীখিনি মই ব্যৱহাৰ নকৰোঁ। পেন এখন পাতি দিছোঁ গেছতে মই। এতিয়া মই তাত মিঠাতেল দি দিছোঁ 2 চামুচ বা 3 চামুচ, তাতকৈ বেছি দিয়া নাই। তাতে মই পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি যেতিয়া ফুটি উঠিব তাতে মই শুকান জলকীয়া 2টা দি দিছোঁ। শুকান জলকীয়াকেইটা অকণমান ক'লা ধৰণৰ হ'ব লাগিব, হ'লে ভাল হয় আৰু। তেজপাত এখিলা দিলোঁ। পিঁয়াজ দি দিছোঁ মই। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজিছোঁ। তাতে মই নহৰু আদা থেতেলিয়াই লৈছিলোঁ, সেইখিনি মই দি দিছোঁ। গোটেইখিনি মই ভাজি লৈছোঁ। ৰঙচুৱা হৈ গৈছে। এতিয়া মই সিজাই থোৱা ঔটেঙাখিনি মই তাতে ঢালি দিম। এইখিনি খাবলৈ বৰ ভাল হয়। আপোনালোকে যোনসকলে খোৱা নাই সেইসকলে খাই চাবচোন। বনাই থ'লে বটলত ষ্ট'ৰ কৰি থ'বও পাৰি। এয়া মই মছলা দি দিছোঁ। গৰম মছলা দিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি, লগতে এয়া ৰেড চিলি পাউডাৰ, হালধি দি দিছোঁ। হালধি আৰু নিমখ দি দিছোঁ। নিমখ আগত দিয়াই আছে অলপমান, এতিয়া অলপ সোৱাদ অনুসৰি দিছোঁ। এইখিনি ভাল ধৰণে মছলাখিনি লৰাই মই এতিয়া অলপ সময়ৰ কাৰণে ঢাকি দিম। এতিয়া চেনি দিবলৈ সময় হৈ গৈছে। আপোনালোকে চেনি দিব পাৰে, গুড়ো দিব পাৰে। মোৰ ওচৰত চেনি আছিলে কাৰণে চেনি দিছোঁ। ভাল ধৰণে লৰাই মেলি দিছোঁ। আকৌ মই ঢাকি দিছোঁ। এতিয়া তাত নিজে পানী ওলাই যাব চেনিৰ পৰা। এয়া ওলাই গৈছে। খাই চাবচোন, বিৰাটেই ভাল লাগে খাই। ৰুটিৰ লগত খাব পাৰে, ভাতৰ লগত খাব পাৰে। বহুত ভাল লাগে খাই। ষ্ট'ৰ কৰি বটলত থ'বও পাৰি 1 সপ্তাহ 10 দিন। মোৰ চেনেলটোত যিসকল নতুন হয় ছাবস্ক্ৰাইব কৰিব, লগতে লাইক এটা কৰি দিব। বনাই খাই চাব কেনেকুৱা লাগে, কমেণ্ট কৰিব। এই চাওকচোন, দেখিবলৈ যিমান ধুনীয়া লাগিছে ন, খাবলৈও বৰ ভাল লাগে। মই বিৰাটেই ভাল পাওঁ। মই ঔটেঙা আনিলে এনেকৈয়ে কৰি থওঁ আৰু খাওঁ। আজিলৈ আহোঁ।